তো হেল্ল' গাইছ, আজি আমি পথাৰ মাংস বনাম। একদম পুৰা মছলা চছলা নহকৈ বনাম। আপোনালোকক মই দেখিছোঁ কি যোগাৰ আমি লৈছোঁ। সেইয়া আলু চালু কুটি লৈছোঁ, এইফালে পেজ আছে, বিলাহী আছে, এইফালে আমাৰ জ্বালা আছে, আদা ৰহুন আছে, আৰু এই অলপমান মাংস এটা ধৰা নাই, মাংস এইফালে চাওক। মাংস প্ৰথমতে আমি তেলখিনি দি চাই দিওঁ, তেল চেল দিয়ে আছোঁ পুৰা। এতিয়া আমি খৰি দিম, তেল দি লৈছোঁ পুৰা। আমি পেষ্ট দিম, পেষ্টখিনি পুৰা দিব লাগিব, গোটাখিনি দি দিম আমি। জুইটো অলপ আমাৰ ধৰা হৈ আছে, জুইটো কথা নাই। তেল আমি পাতো দিছোঁ অলপমান, মই এতিয়া পুৰা লাৰি থাকিম। আমি যে পুৰা পেষ্টখিনি অলপমান ৰঙা কৰি ভাজিব লাগিব। কাৰণ আমি শিকি না বাহিৰত এক্ৰচ লৈছোঁ মই 400 টকা ডেইলি লৈছিল মই। পুৰা জুই দিছোঁ আমি, যে পুৰা পেষ্টটো আমাৰ অলপমান হালধীয়া কৰাৰ লগে লগে মাংসটো বহাই দিম। পেষ্টটো পুৰা অলপ ৰঙা হোৱাৰ লগে লগে আমি মাংসটো গোটাখিনি বহাই দিম। মাংসত আমি মছলা চছলা আকৌ সানা নাইফালে চাব পাৰে মাংস। আৰু চাওক কি মস্ত জুই উঠি আছে পুৰা, আমাৰ চৌক একদম দপদপিয়াই চৌকা, আমাৰ টেনশ্যন নাই। তো আপোনালোকে চাই থাকক, পেষ্টটো অলপ ৰঙা হৈছে, হোৱাৰ লগে লগে আমি এতিয়া মাংসটো বহাই দিম। ইয়াতে মাংসত আকৌ মছলা চছলা আকৌ দিয়া নাই, আমি ডাইৰেক্ট এতিয়া মাংসটো আমি বহাই দিম। এতিয়া জাল পকা এতিয়া অলপমান ভাজি থাকিম মাংসটো, অলপ সিজাই আনিব। তেতিয়া আমি নিমখটো দিম, মছলা চছলা আমি পিছত দিম। মছলাটো কৰি নিদিয়ে, তাক পুৰা জুই দিছোঁ আমি। এতিয়া দেখো পুৰা জুই দিছোঁ, আপোনালোকে চাব পাৰে না, একদম লাৰি থাকিম। এতিয়া আমি এইখিনি অলপ বগা আৰু এইখিনি মাংসটো এতিয়া আপোনালোকে চাব পাৰে মাংসটো চাওক খালে অলপ বগা হৈছে। আৰু ইমান চুকাৰ গৰম সাৰু মানে সলকে থৈ দিব লাগে, সাৰু পাত লগা নহয়। এতিয়া আমি নিমখ দিম, আন্দাজ কৰি এতিয়া আপোনালোকে যিমান খাই হিচাপত দিয়ে নিমখটো দি আমি এতিয়া লাৰিম। এতিয়া আমি লাৰি পানীটো দিছোঁ, পানী একদম নোহোৱা হৈ যাব লাগিব, তেতিয়াহে আমি মছলাটো দিম। চাব পাৰে এতিয়া আমাৰ পানীটো অলপ সজা হৈছে, দেখাব পাৰে মাংসটোত। এতিয়া আমি আদা ৰহুনখিনি দিম। এইখিনি অলপ পানীটো সজা হৈছে, এতিয়া আমি আদা ৰহুনটো দি দিম। আগতেতো নিমখটো আমি দি থৈ দিছোঁৱেই, এতিয়া আমি আদা ৰহুনটো এড কৰিম। অলপ কম হৈছে আৰু পথাৰ আঞ্জা হিচাপে আদা ৰহুনটো, হ'লেও কথা নাই, চলি যাব। ভাজাত ভাল কৰিব লাগিব। এতিয়া অলপমান লাৰিম আমি, লাৰি কিনে আমি একেলগে আলুটো এড কৰি দিম। ইয়াতে আলুটো এতিয়াতে দি থৈ দিলে মানে পুৰা মজাকৈ সিজি যাব একদম। তেতিয়াহ'লে আমি লাৰি থাকিব লাগিব। ইয়াতে মই অলপ বেলেগ ষ্টাইলত বনাওঁ, মছলা চছলা ইমান মই বেছিকৈ নেদাওঁ, আপোনালোকে চাই থাকক। বহুত জুই দিওঁ, হাত পুৰি যায় মানে, চৌকাত কিবা এখন দিব লগা হৈছে, হাত পুৰি যায় পানে। সেইখন ঢাকান দিব লাগিব এনেকৈ। এতিয়া অলপ লাৰি থাকিম আমি, লাৰি উঠি অলপ দেৰিকৈ ৰংগুৰা দিম। অলপমান লাৰা হোৱাৰ পিছতে আমি একেলগে জ্বালাখিনিও ইয়াতে দি দিম, কাৰণ জ্বালাটো অলপ মাংসৰ আঞ্জাত দিবই লাগিব। এতিয়া অলপ লাৰিম আমি, এতিয়া চাব পাৰে আমি এতিয়া ৰংগুৰা দিম। ইয়াতে চেভ কৰি কিনে দিয়া যাব। এইটো বাকী মছলা আমি দিয়াই নাই এতিয়া, খালি গুড়া মছলা, ৰংগুৰাটো আমি দি লওঁ। এতিয়া ৰংগুৰা দি আমি অলপ লাৰিম। মছলা নিদিলেও আদা ৰহুনত মজা গোন্ধ এটা হ'ল একদম।
পথাৰ আঞ্জাত ইমান বিলাহী নাই মানে নালগে মাংস ব্ৰইলাৰৰ আঞ্জা অলপ বিলাহীটো বেছি দিয়া যায় সেইটো কাৰণে চাক বিলাহী অলপ বেছি দিয়া নাই আমি তাতে দুটা আছে কিজানি বিলাহী এখানে একেলগে দি দিওঁ আমি পুৰা লাৰিম একদম তলাত লাগি নাযাওঁ একদম লাৰিব লাগিব তলাত লাগিলে আৰু কাম চেষ্টা মানে এইটো চাক আমি ইয়াতে পেষ্ট বনাই দিছোঁ মছলা দিছোঁ ইয়াতে জিৰাৰ গুড়া ধনিয়াৰ গুড়া আৰু গৰম মছলা তো আপুনি চিটিও দিব পাৰে আমি চিটি বুলি বেছি নালাগে তাৰফালে চাওক মাংসটো পুৰা ভাজি দিছোঁ আমি ৰং গুড়া দি কিনে কালাৰ আছে অলপ তলাত লাগু হোৱাৰ লগে লগে আমি পেষ্টটো ইয়াতে ঢালি দিম পুৰা চিটি দিলে অলপমান সেই হ'ব এতিয়া ঢালি দিলে আৰু গোটাখিনি লাগি যায় পুৰা লাৰি থাকিম আমি পুৰা ভাজিম আমি একদম পানীটো যাতে নোহোৱা হৈ যায় এনেকুৱাকৈ ভাজিম এতিয়া আমি গৰম পানীটো দি দিম যেখানে আনপাততে দি দিম পুৰা উঠি আৰু জুইটো পুৰা খৰি উমাই দিম এতিয়া আমাৰ পানীটো পুৰা দিছোঁ যাতে আৰু জুইত মানে কমি হ'ব দিব নোৱাৰে জুই পুৰা লাগিব মানে ডাঙৰ কাঠ আমি সোমাই দিছোঁ এতিয়া উতলিব লাগিব পুৰা ঠকঠকাই ভক উতলিব লাগিব একদম আৰু লাৰিব লাগে আৰু কাম নাই এতিয়া আমি পুৰা উতলাম মাংসটো বনোৱা হৈ গ'ল আমাৰ এতিয়া আমি আংকাত খাব পাৰে আংকা পুৰা ৰঙা আংকা আমি এতিয়া পাপৰ শিকিম খালি লৈ আহক পাপৰটো আমি দেখাই দি আছোঁ অলপমান আংকা উলিয়াই ল'ম পাপৰ শিকি উঠাব পাৰিলি এবাৰ ইয়াতে দেখিছেনে ইংগে মোৰ বেয়া দিছে ইয়াতে জিয়াত যাম দেখছি মজাকৈ একদম পুৰা গৰম হৈ আছে আংকাটো এনেই বাহিৰত উলিয়াই ল'ব পাৰিলে ভাল আৰু বাপৰে বাপ যাই থাকে বহুত পাই যায় মই তাকে ভালকৈ ল'বি এখন এতিয়া আপোনালোকক এটা কথা কওঁ আমি বহুত দিনৰ মূৰত মই ভিডিঅ' এটা বনালোঁ আপোনালোকৰ কেনে লাগিছে কমেণ্ট কৰি জনাব আৰু চেনেলটো ছাবস্ক্ৰাইব লাইক শ্বেয়াৰ কৰি থৈ দিব এটা কমেণ্টো দিব কেনে লাগছি এয়া সোমাই পুৰা বনাম ভিডিঅ' এতিয়া মই ঘৰত আকৌ কাম বন নাই বেকাৰ কাৰণে ভিডিঅ'য়ে বনাই থাকিম আৰু হ'ব দিয়ক আজিৰ কাৰণে